বজাৰ কৰিলি নাই বজাৰ প্ৰায় এভেইলেবল বজাৰ আজি নাজানে দেখোন আমাৰ ঘৰত কেনেকুৱা হেভি পাতে ঐ আমাৰ ঘৰত গাহৰি আনিলে আকৌ আমাৰ ময়ো লৈ আহিলো গোটেই গাহৰি মাছ মাংস ব্ৰইলাৰো আনিছো নহয় আমাৰ গোটাকে আনিছে আমাৰ কাটি নাই আমাৰ এটা নহয় 3টামান আনিছে 3টা আনিলে এতিয়া ময়ো 2টা আনিলো মানে আমি যাম নি আমাৰ মেজিডাল পাছফালে পাতিছো কোনো নেদেখাকে কিন্তু বহুত ডাঙৰ মেজি হ'ব দে আমি যাম নি নালাগে তহঁতি ৰ মই কাম অলপ ব্যস্ততাত আছো হ'ব বা 30 টকা মাংস একণ মই গোন্ধিম নে হাগিম মানুহ বজাৰ কৰিব লাজ পাওঁ 30 টকা মাংস কোনে আনিব দিয়া হে কোনে দিয়ে একণ মাংস 30 টকা কুকিবা বাইকত তেল নাই বে স্কুটি চাবিটো দে না মই দিব নোৱাৰো দে না মই তোক কিমান সহায় কৰো দে না স্কুটি মই নুশুনো গোটেই লগৰখিনি ৰখি আছে মই নুশুনো আজিলৈকে কেইটা ল'ৰা লগ কৰিছ গোটেইকেইটা বয়ফ্ৰেণ্ডক মই লগ পাইছো মই ঘৰত কৈছো ক্লাছ 2ৰ পৰা তই ল'ৰা ভাল পা চিঠি দিয়ক মই ঘৰত কৈছো নিদো বুলি কলো না চেনিৰাম মস্ত নুশুনো মাথাত ধৰা কথা পাতিছ তই এই ৰাজীৱে কথা এটা কৈছিলে পাই কোন ৰাজীৱ এই দাঢ়ি থকা যে ভজি আছে কি বুলি কৈছিলে হেৰি মোৰ কথা কি বুলি কৈছিলে তেনেকুৱা নকৰিবি না তই কেনেকুৱা কৈছ মোৰ লগত জেন কুকুৰ টেং টাঙোন অসমীয়া ব্যাকৰণত পঢ়া আকৌ মায়ে পঢ়াইছিলে